আজি এয়া আমাৰ দেওবাৰ বজাৰ হয়, তাতে এয়া ফুল বেচে, নাৰ্চাৰী আছে, তাৰ পৰা এয়া ফুল আনিলোঁ। দেখিছেনে, ফুলকেইটাৰ নাম নাজানো বাৰু। এয়া আনি ৰুই দিলোঁ টাবত। এই ফুলটো ইমান ধুনীয়া লাগিছে হয়নে? এয়া ইটো আগতে আনা বাৰু, কিমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে? এইফালে আকৌ এয়া বগেনভেলিয়া এজোপা আনিলোঁ, এয়া টাবত ৰুব লৈছোঁ। এইফালে আকৌ এয়া তাই মানে জেঠাইকৰ ছোৱালীজনী আহিলে, তাইৰ লগত বলো খেলিলে। এইফালে আকৌ বজাৰৰ পৰা মাছ আনিলোঁ, সিফালে ধুই পখালি লৈ মাছখিনি ভাজি আছোঁ। এইফালে আকৌ মাছখিনি বনাবৰ কাৰণে ফুলকবি, আলু, বিলাহী আৰু কেঁচা মটৰ এয়া গুচাই পেলাই এয়া ধুই লৈছোঁ। লৈ এতিয়া বনাম আৰু মাছ ভজা কেৰাহীখনতে মানে ভাজিলোঁ, আৰু এখন কেৰাহী লেতেৰা নকৰিলোঁ আৰু। এইফালে ভাজি আছোঁ তৰকাৰীখিনি। এইফালে তৰকাৰীখিনি পানী দি লৈ উতলি আছে, মাছ দিম আৰু অলপ পিছত। এইফালে মাছ কেইপিচো দি দিলোঁ, বেছি দিয়া নাই, 2 পিচ দিছোঁ। ছোৱালীজনীয়ে মাছত দিয়া মানে চব্জিত দিয়া মাছ নাখায়। এইফালে মাছখিনি দিয়ে তৰকাৰীখিনিও হ'ব। আৰু এইফালে আকৌ চালাড বনালোঁ, বিট, গাজৰ, কেঁচা মটৰ আৰু মগু, পিঁয়াজ, আদা দি। এইফালে ভাত সাজ বাঢ়ি ল'লোঁ।